চাইছে যেতিয়া মোৰ ভিডিঅ'সমূহ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু কৰিবই দেই। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই পৰিস্মিতাছ ব্লগছ। আজি মানে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকিব মোৰ চেনেলটো। যোৱাবাৰ ভিডিঅ'ত মই কৈ আছিলোঁ ন, এনেকৈ বেবীৰ গাটো একদম বেয়া বুলি, ছোৱালীজনীৰ গাটো বেয়া। এতিয়া গাটো অকণমান ভাল পাইছে, কিন্তু চৰ্দিটো একেবাৰে মানে নাকটো অকল পেনপেনীয়া হৈ থাকে। তাই এতিয়া শুই আছে, সেইকাৰণে মানে তাইক অকণমান দেখাই দিওঁ বুলি ভাবিছোঁ। অকণমান ভাল পাইছে, জ্বৰটো কমিলে আৰু এতিয়া মাত্ৰ চৰ্দিটো বাকী আছে। তাই এতিয়া শুই আছে, আপোনালোকক দেখাইছোঁ ৰ'ব। শুই আছে ধুনীয়াকৈ, আপোনালোকৰ আশীৰ্বাদত অলপ ভাল পাইছে আৰু। মানে মোৰ পাৰ্চেল দুটা আহিছিলে পাৰ্চেল এটা আনবক্সিং কৰাই নাই, আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। এটা মেছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু এটা ফাৰ্ষ্ট ক্ৰাইৰ পৰা অৰ্ডাৰ কৰাটো খোলা হ'ল। আপোনালোকক জাষ্ট দেখুৱাম মই, কিন্তু কাপোৰবোৰ বহুতেই ধুনীয়া আহিছে। বেবীৰ কাৰণে ল'বলৈ হ'লে ফাৰ্ষ্ট ক্ৰাই মানে বেষ্ট বুলি ক'ব পাৰি। ৱাও মানে, আৰু আপোনালোকক এতিয়া মই দেখাই থাকিম মই কিনো কিনিলোঁ আৰু বেবীৰ কাৰণে কি কিনিলোঁ। এতিয়া আনবক্সিং কৰোঁ ব'লক। এইটো ষ্টেণ্ডটো লৈ লৈছোঁ, এতিয়া মই আনবক্সিং কৰোঁগৈ। এইটোৱে হৈছে মোৰ পাৰ্চেলটো। এতিয়া আপোনালোকৰ আগত মই আনবক্সিং কৰিম ব'লক। মই দিছিলোঁ দুটা কুৰ্তি আৰু এই দুটা আহিছে। এইটো ব্লু কালাৰ, এটা অৰেঞ্জ কালাৰ টাইপৰ। শ্বৰ্ট হয়, শ্বৰ্টে দিছোঁ মই। ইমান ধুনীয়া লাগিছে দেখিছেনে, কাপোৰটো কেনেকুৱা ধুনীয়া আহিছে। এয়া পূৰা গৰম হৈ আছে। ছেইম ডিজাইন আৰু কালাৰটোহে অলপ বেলেগ। এইটোকে আপোনালোকক দেখাম এতিয়া। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। কুৰ্তিকেইটা মই আপোনালোকক ভালকৈ দেখাম এতিয়া। আৰু এটা পাৰ্চেল আছে, দেখাইছোঁ ৰ'ব। এইটো হৈছে ফাৰ্ষ্ট ক্ৰাইৰ পৰা আনিছিলোঁ। এইটো এনেকৈ আহিছিলে আৰু এতিয়া এইটো অপেনিং কৰাই আছে। মই জাষ্ট আপোনালোকক দেখুৱাওঁ। ছোৱালীজনীৰ কাৰণে এটা পিন্ধালোৱে। ইমান ধুনীয়াকৈ আহিছে দেখিছে নাই, ইমান ধুনীয়াকৈ এনেকৈ হেংগাৰ এনেকৈ লাগি আহিছে। তাৰপিছতে এইটো এনেকৈ অপেন কৰিব লাগে, বহুত মানে ভাল আৰু হেৰি প্ৰডাক্টটো দেখিছেনে। এইটো কেনেকুৱা ধুনীয়া কাপোৰ, মুঠতে ইমানেই কমফৰ্ট মানে, আৰু মানে সঁচাকৈ ক'বলৈ গ'লে এতিয়া এইটো বেবী হাগ ব্ৰেণ্ডৰ হয়। এইটো ইমানেই ধুনীয়া আৰু প্ৰিণ্টটো ইমান ধুনীয়া, আৰু এইটো বেবী হাগৰে হয়। আৰু এইকেইটা 6টা পাইছোঁ, কম দামতে পাইছোঁ বুলি ক'ব পাৰি। এনেকুৱা এইকেইটা গৰমত পিন্ধিবলৈ খুবেই আৰাম হ'ব। এতিয়া বৰষুণ দি আছে বাৰু, আনি থৈছোঁহে। তো দেখিছেনে কেনেকুৱা ধুনীয়া লাগিছে, কালাৰ কম্বিনেশ্যনবোৰ কিমান ধুনীয়া। এনেকুৱা 6টা আহিছে। এয়া মই প্ৰায় অনলাইন অৰ্ডাৰ দিয়ে পিন্ধাওঁ ছোৱালীক। এয়া ফাৰ্ষ্ট ক্ৰাই হওক বা মিন্ত্ৰাই হওক। এতিয়া সেইকেইটা মোৰ কুৰ্তিকেইটা মেছ'ৰ হয়, মেছ'ৰ পৰা কিনিছিলোঁ। এইটো ফাৰ্ষ্ট ক্ৰাই হয়। এইটো কি ধুনীয়া কাপোৰটো, এইটো মানে আপোনালোকে কিনিব পাৰে, কিনো বুলি ক'লে। এইটো দেখিছে নহয় কাপোৰকেইটা কিমান ধুনীয়া কোমল। এয়াই আৰু আনবক্সিং কৰিলোঁ আৰু আপোনালোকক দেখুৱালোঁ। এইকেইটা মই ভালকৈ দেখুৱাম, আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাব এইকেইটা পিন্ধি। এতিয়া বেকগ্ৰাউণ্ডবোৰ অলপ ইগন'ৰ কৰিব, কেঁচুৱা ল'ৰা ছোৱালী মাকটো, সেইকাৰণে ইমান ভাল নহ'বও পাৰে। এয়াই এইটোৱেই ইমানমানত আঁঠু পাৰ হৈ যাব আৰু বেছি শ্বৰ্টো নহয়, কিন্তু মানে পিন্ধিবলৈ বিৰাট আৰাম লাগিব, গম পাইছেনে। মই বিৰাট ভাল পাইছোঁ। এয়া দেখিছেনে কিমান কোমল ছফ্ট হয়, আৰু গ্ৰাফিক্সটো মই বিৰাটেই ধুনীয়া দেখিলোঁ, আৰু বহুত ল' প্ৰাইচত পাইছোঁ। মানে তেওঁলোকৰ ৰেছপন্স পাই মই ইমানেই সুখী হৈছোঁ যে মানে কি ক'ম আৰু, নথৈ আনন্দিত। কিন্তু ছাবস্ক্ৰাইব অলপ কৰিব আকৌ, চবেই ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু আজিলৈ বাই বাই। আকৌ আপোনালোকক লগ পাম অন্য এটি নতুন ভিডিঅ' লৈ লগ পাম। আজি মই পৰিস্মিতা লৈছোঁ বিদায়, বাই বাই।